আজি কুন্দুলি ছিঙিবলৈ আহিলোঁ। এয়া আপোনালোকক দেখুৱাই আছোঁ কিমান ছিঙিম। কিন্তু ইয়াতে থৈ লৈছোঁ আৰু এতিয়া ছিঙিম আৰু এয়া এইটো অলপ সৰু তথাপি ছিঙি দিছোঁ। এয়া এইবোৰ ছিঙিব পৰা হৈ আছে। এয়া সেইফালে লাগি আছে দেখিছেনে? হোৱা এয়া এনেকৈ কিবা এটা ৰোৱাৰ পিছত যদি ফল ধৰে, মানে ভাল ফল ধৰে, সঁচাকৈ খুব ভাল লাগে মনটো, হয় নহয়? তো আহক কিমান ছিঙিলোঁ মই আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত এয়া এভাজি হৈ যাব, ধুনীয়াকৈ এভাজি হৈ যাব আমাৰ। কিমানটো লাগিছে চাওকচোন। তাৰপিছত আছে ইয়াত সৰু সৰুবোৰ, কিন্তু এতিয়া নিছিঙো আৰু ৩-৪ দিনৰ পিছত আৰু এভাজি হৈ যাব। এই আছে। তো ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ, বাই।